নিৰ্বাচনী বতৰ, চাৰিওফালে ৰাজনীতিৰ অংক, সমীকৰণ সমাধানৰ লেতেৰা সূত্ৰ, কাৰোবাৰ বিবেক বিক্ৰী ধৰ্মৰ নামত, আন কাৰোবাৰ জাতিৰ নামত। বিনামূলীয়া আঁচনিত অসমৰ অৰ্থনৈতিক কামিহাৰ দুৰ্বল। গাঁৱৰ খাটি খোৱা মহিলাইনো কেনেকৈ বুজিব? বুঢ়া বুঢ়া নেতা পালি নেতাই বিহাৰ উত্তৰ প্ৰদেশৰ অনা অসমীয়াক বৰপীৰা পাৰি বহুৱাইছে। জাতি মাটি ভেটিক লৈ এতিয়া নতুন প্ৰজন্মই চিঞৰিছে। সংস্কাৰী শংকৰী সংস্কৃতিক উত্তৰ ভাৰতীয় জয় শ্ৰী ৰামে দখল কৰিছে। মা কামাখ্যাৰ পুণ্যভূমিত এতিয়া আল্লাহু আকবৰ ধ্বনি গুঞ্জৰিত হৈছে। কেনেকৈ জীয়াব অসম? অবৈধ বাংলাদেশী আৰু অনা অসমীয়াৰ মাজত সুকীয়া বৈশিষ্ট্য হেৰুৱাইছে। জনজাতিৰ ভূমি আৰু বনাঞ্চলে চিঞৰি কান্দিছে। ব্ৰহ্মপুত্ৰই উশাহ হেৰুৱাইছে। জাতিৰ পথাৰ আৰু বজাৰত এতিয়া বাংলাদেশী আৰু বাহিৰা বণিক বহিছে। নিৰ্দলীয় আৰু বুদ্ধিজীৱীসকলো বহু বিপদত পৰিছে। শাসকক প্ৰশ্ন কৰি কংগ্ৰেছী নাম পায়। নিজ দেশতেই বাংলাদেশী আখ্যা পাইছে। বিৰোধীক প্ৰশ্ন কৰা সকলোক আকৌ ভক্ত বুলি হাঁহিছে। জুবিনদাৰ ন্যায় বাৰু কি হৈছে? ন্যায় দিম বুলি কোৱা মন্ত্ৰীসকলৰ এতিয়া সুৰ সলনি হৈছে। যিয়েই নহওক, জনতাই সকলো হিচাপ ৰাখিছে। চৰকাৰ গঢ়া বা ভঙাৰ শক্তি নিজৰ আঙুলিতেই ৰাখিছে। অসমত এতিয়া ৰাজনীতিৰ বতৰ। কাৰোবাক প্ৰলোভন দিছে টকাৰ, কাৰোবাক আকৌ মদ আৰু মাংসৰ, আন কাৰোবাক আসন নাইবা পদৰ। ৩৩ লাখ নিবনুৱা কিন্তু এতিয়াও বিক্ৰী যোৱা নাই। দেশ উন্নয়ন, শান্তি আৰু সংবিধানক আগত ৰখা মানুহ ধৰ্মৰ নামত বিচলিত হোৱা নাই। ক্ষমতালোভী মন্ত্ৰীৰ দলবাগৰা স্বভাৱ প্ৰতিজনে দেখিছে। জাতীয় দলৰ দুৰ্বল স্থিতি প্ৰতি খোজত দৃষ্টিত পৰিছে। কৃত্ৰিম বানত বন্দী হোৱা মানুহে নেতাৰ অতীতৰ প্ৰতিশ্ৰুতি পাহৰা নাই। মূল্যবৃদ্ধি আৰু কৰত জুৰুলা হোৱা মধ্যবিত্ত পৰিয়ালেও কিন্তু বহু প্ৰশ্নৰ উত্তৰ পোৱা নাই।